গাইজ কি খবৰ আপোনালোকৰ সকলোৰে ভাল স্বাগতম জনাইছো মানস জঙীয়া অন্য এটা ভ্লগলৈ তো চলো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ' ষ্টাৰ্ট হৈছে দেখা ইনজামুল তাৰপিছত ইফালে চিত্ৰ ইফালে এইটো এই ভাই চাইদি হৰেছে বোলে গণেশ সদায় দেখা কিদাই ইয়াৰ তো আজি মানে এটা নৰ্মেল ভ্লগ তো নৰ্মেল ভ্লগ মানে গৈ আছোঁ পূজাৰ প্ৰতিমা চাব ইফালে পূজা হয় আমাৰ ইয়াত তো এইটো মাথাউৰি তাৰ তলত আছে ৰাস্তা তো আগলৈ যাম সকলো দেখাব ট্ৰাই কৰিম তো চলো ষ্টাৰ্ট কৰি দিওঁ ওকে তো গাইছ আমি ইফালে নদীৰ পাৰৰ দিকে আগবাঢ়ি গৈ আছোঁ এইখিনিতে এটা কথা তো গাইছ মই ইমান ডাঙৰ ইউটিউবাৰ নহয় যদিও মানে মোৰ ভাইটি ইনজামুল ইও ভ্লগ বনায় চ' ই আমাৰ ঘৰৰ ওচৰৰে হয় তো ইনজামুলৰ চেনেলটো চাব তো কৈ দি গাইছ আপোনালোকে চাব মানস দা কৈ দিছে আৰু মোৰ চেনেলৰ কথা মই ভ্লগ বনাই আছোঁ গাইছ একদম ছাবস্ক্ৰাইব কৰি দিব তো ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি থ'ম তো চাই ল'ব আপোনালোকে সকলো তো চলো এতিয়া এই মন্দিৰ চাব যাওঁ এইফালে নদী আছে এইফালে মন্দিৰ আছে চলো ওকে তো গাইছ আমাৰ মানে গৰুখুটিৰ পূজা ইয়াতে হয় ইফালে এটা প্ৰতিমা থাকে আৰু ইফালে চাৰিওফালে এনেকৈ দোকান থাকে আৰু এইটো ইফালেৰে গেট হ'ব তো এনেকৈ আহিব তো থিয়েটাৰ হ'ব মুখ্য আকৰ্ষণ থিয়েটাৰ তো পূজা ধামাকা হ'ব তো ইয়াৰ পৰা এটা শ্বৰ্ট চাই লওক প্ৰতিমা মানে বনাই আছে তো ইয়াতে মানে বনোৱা মানুহ আহি বনাই আছে তো এইখন মানে কিবা দি থৈ দিছে তো আপোনালোকে অলপ চিনি পাইছে এয়া তো প্ৰতিমা আৰু ভিতৰত যাব নোৱাৰা কাৰণ এইটো মানে দি থৈ দিছে চ' এয়া চাব পাৰে এয়া ওচৰত যাব নোৱাৰিলেও দুৰ্গা মা ইয়াৰ পৰাই গ্ৰহণ কৰিছোঁ তো পূজাৰ প্ৰতিমা আছে আৰু তো চলো প্ৰতিমা দেখাই দিলোঁ তো এতিয়া বেলেগত যাওঁ অলপ নদী পাৰৰ ফালে যাওঁ নেকি অলপ নদী পাৰৰ ফালে যাওঁ আৰু ডিছ গেং আমি যাম নদীৰ পাৰত এইফালে এটা আছে সৰুকৈ শিৱ মন্দিৰ আৰু ইয়াৰো আমি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ জল্দি জল্দি আমাৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হওক হে শিৱ বাবা ইনজামুলৰ এইটো ইনজামুল আৰু দেখা কেনে ফিলিংছ জিলাপি নেকি পূজা আহি আছে জিলাপি উৎপাত হ'ব গণেশ উৎপাত মেইন নদীৰ পাৰত আহিছিলোঁ ইফালে চাব পাৰে নদীৰ পাৰ আৰু পূৰা ধাৰাসাৰ বৰষুণ আহিছে ভিউ চাওক আৰু মোৰ হাতত বহুত কাগজ পাতি আছে এইটো ডাৰবা লাগে বৰষুণে আমাক খেদিলে তো এতিয়া হাঁহ পালোঁ বাবে নলোঁ আৰু নে কি নৰ্মেল ব্লগ ইনজামুলক লগ পালোঁ দেই আজি ইনজামুলক লগ পালোঁ মোৰ চেনেলত ফাৰ্ষ্ট টাইম আহিছে আকৌ ই মোক লগ কৰিব আহিছিল চাব ভিডিঅ'গিলা একেলগে বনাই আছোঁ দেখা যাব পূজা হোৱা জেগা ওকে তো গাইছ ভিডিঅ'টো কি দেখা পাবলৈ নাজানো চ' ভিডিঅ'টো কেনে হৈছে লাইক কৰিব বাই বাই জয় আই অসম